দুখত কিয় বহি আছে এনেকৈ বহি আছোঁ আৰু টকা পইচা হাতত নাথাকে ছোৱালীও আছিল সেইটোও গ'ল কি কৰিম আৰু ইয়াতে অকলে বহি আছোঁ তেনেহ'লে এতিয়া বাবা আছে মই তেওঁক ঠিকনা দি আছোঁ অঁ তুমি তাৰ কাষত যোৱা তেনেহ'লে ভাই ঠিকনাটো দিয়া ভাই তেনেহ'লে মই যাওঁ দে ঠিকনাটো যোৱা কাস্টমার এটা আহি আছে এইবার হেন টকা লুটিম বে বাবা বাবা মই তোমার ঠিকত ধরিছো মোর একটা কথা হল বাবা কি হয়েছে বাচ্চা বাবা মোর একটা প্রবলেম হল রে তোমার কি প্রবলেম হচ্ছে বাচ্চা মই সমাধান করে দিম কোয়া মোর টকা পয়সা হাতত নাথাকে ছোৱালী দুটা ওলাই গ'ল মই কি কৰিম ইতিমধ্যে বাবা তুমি এক কাম কৰিবা মই তোমাক এটা বস্তু দি আছো কি বস্তু বাবা আগত মোৰ ঝিলমিলটো খাই লোৱা ৰবা মই এটা কথা কৈ আছো কি কথা কোৱা বাবা এটা মানুহ আছে তাৰ কাষত যাবা তুমি হয় আৰু মই এটা বস্তু দিম তোমাক সেইটো বস্তু লৈ যাবা আৰু তাৰ পৰা টকা খুজিবা হ'ব মোক 20 লাখ টকা লাগে সেইটো কথা কবা আৰু 10 লাখ তোমাৰ 10 লাখ মোৰ হৈ যাব ন হৈ যাব বাবা টেনচন নাই ৰবা মই তোমাক এটা বস্তু দি আছো দিয়া বাবা এইটো লোৱা এইটো তাৰ এনেকৈ মূৰত ৰাখিবা আৰু তাৰ পৰা খুজিবা 20 লাখ টকা এইটো লৈ যোৱা হ'ব দে বাবা এইটো ল'বা এইটো এবাৰ মাৰি দিওঁ যোৱা তেনেহ'লে যাওঁ দে বাবা বাবা তুমি যে মানুহজনৰ নাম কোৱা নাই কোন তাৰ নাম হৈছে ইৰফান লাম্ভা কৰি ল'ৰাটো তাৰ গলত এখন সোণাৰ চেইন আছে চশমা আছে তাৰ চকুত চাবা ভালদৰে লাম্ভা কৰি ল'ৰাজন যোৱা এতিয়া তুমি বাবাই কোৱা ল'ৰাজন এইটোৱেই নেকি হ'ব পাৰে কোনদিনা লাগিব তোমাক টকাটো আজি আবেলিয়ে লাগিব 20 লাখ টকাটো হৈ যাব মই ইয়াতে আনি দি দিম হ'ব দে